শিল্পী পৃথিৱী অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো। আমাৰ মাজত আছে মুনু মেছ। তেখেতৰ বেটেৰী ৰিক্সা গানটো এটি ধুনীয়া গান। এখন বেটেৰী গাড়ী ভাড়াত ললো 2016 চনতে। আহকচোন তেখেতৰ পৰা তেখেতৰ শিল্প সাধনাৰ বিষয়ে, তেখেতৰ জীৱনৰ বিষয়ে আৰু তেখেতৰ ষ্ট্ৰাগলৰ বিষয়ে আমি অকমান শুনো। স্বাগতম মুনু। আমি আপোনাৰ পৰা আপোনাৰ নিজৰ বিষয়ে অলপ জানিব বিচাৰিম। ধন্যবাদ। মোৰ নিজৰ বিষয়লৈ ক'বলৈ গ'লে বহুত দীঘলীয়া, ইমান ক'ব নাযাওঁ, হ'লেও অলপ চমুকে কওঁ। মোৰ ঘৰ পদুমণি বগৈতল। মই এজন সাধাৰণ যুৱক। মই ৰাজমিস্ত্ৰী কৰোঁ। তেনেধৰণে মই পৰিয়াল চলাই আছো। তাৰ মাজেদি মই দুই এটা সময় পালে গীত লিখোঁ আৰু কিবা কিবি কৰোঁ। কিন্তু শিল্পী নহয়, মই গায়ক নহয়, কিন্তু গীত লিখি ভাল পাওঁ। সংগীত জগতখন সজাই ভাল পাওঁ, বহুত ভাল পাওঁ। যিয়ে যি নকওক বহুত ভাল পাওঁ মই সংগীত জগতখনত। আপুনি বেটেৰী ৰিক্সা গানটো হয়তো 2017 চনতে ৰেকৰ্ড কৰাইছিল। আপুনি এই গানটোৰ বিষয়ে দুআষাৰমান আমাক ক'ব নেকি? হয়, মই বেটেৰী গাড়ীখন যেতিয়া বনাইছিলোঁ, বেটেৰী গাড়ী 2017 চনত বহুত কষ্টৰে বনাইছিলোঁ আৰু মই অকলেও কৰি যোৱা নাই কামবিলাক। বহুত কেইজনে মোক সহায় সুবিধা কৰিছিলে। তেওঁলোকৰ নাম ল'বই লাগিব। দেৱজিৎ চৰকাৰ, কল্পজিৎ বড়ো, প্ৰশান্ত দৈমাৰী, ধ্ৰুৱজ্যোতি কাকতি, পৰীক্ষিত আৰু আমাৰ অতি মৰমৰ বিতু ফুকন, তেখেতলোকে মোক বহুত সহায় কৰিছিলে। তাৰ মাজেদি মই বেটেৰী গাড়ী ৰিক্সা বনাইছিলোঁ 2017 চনত। আপুনি বেটেৰী ৰিক্সা গানটো ৰেকৰ্ডিং কৰোঁতে আপোনাৰ তিতা কেঁহা অভিজ্ঞতাৰ বিষয়ে আমাক অলপ জনাব নেকি? বেটেৰী ৰিক্সা বনাওঁতে মই বহুত কষ্টৰে বনাইছিলোঁ। মই প্ৰথম বেটেৰী ৰিক্সা বনাবলৈ পইচা ইনকম কৰিছিলোঁ। মই যিহেতু ৰাজমিস্ত্ৰী কৰোঁ, প্ৰথমতে মই আমাৰ এই গাঁৱতে চৰকাৰী টয়লেট বনাইছিলোঁ। টয়লেট বনাওঁতে পইচা পাইছিলোঁ, তাৰ মাজেৰে দিছিলোঁ 2000, 3000 তেনেকৈ দিছিলোঁ। তাৰ বাকীখিনি মোৰ লগৰখিনিয়ে দিছিলে, তেনেকৈ দিছিলোঁ। এনেই আপোনাৰ কিমানমান খৰচ পৰিলে গানটো ৰেকৰ্ডিং কৰোঁতে? 8-9 হাজাৰমান গ'ল চাগে। সেইটো আপোনাৰ কষ্ট আৰ্জিত ধন। হয়। আপুনি আমাৰ ভিউৱাৰ্ছ সকলৰ কাৰণে বেটেৰী ৰিক্সা গানটো অকণমান গুণগুণাই দিব নেকি? এখন বেটেৰী গাড়ী ভাড়াত ললো 2016 চনতে। দিনৰ দিনটো চলাই ফুৰো সদায় দুলীয়া জানতে। চলালে কি হব বেটেৰী গাড়ী, এদিনৰ হাজিৰা নবহে। বন্ধন গোটে খাই দিছে মাথা, দিব লাগে পইচা সপ্তাহে। আপোনাৰ বেটেৰী ৰিক্সাৰ বাহিৰে আৰু অন্য গান আপুনি লিখিছে নেকি? লিখিছোঁ, বহুত লিখিছোঁ গান। লিখিছোঁ হয়, লিখিছোঁ যদি চব বহীতে সোমাই আছে আজিলৈকে। এই বেটেৰী ৰিক্সা গানটোৰ আঁৰৰ কাহিনী অলপ ক'ব নেকি বাৰু? বেটেৰী ৰিক্সা মোৰ সঁচা কাহিনী। বেটেৰী ৰিক্সা মই নিজক লৈ বনাইছোঁ। কি হ'ল, মোৰ ককাইদেউ চলাই বেটেৰী গাড়ী। তাৰপিছত তেনেকৈ বন্ধন গোট আছে, ঘৰৰ সকলোৰে আছে, ককাইদেউ আছে, মোৰ আছে। তেনেকৈ ভাবি লিখিলোঁ আৰু গানটো। লিখিছোঁ, গীতটো যেতিয়া মই প্ৰথম গাইছিলোঁ তেতিয়া মই নিজে অনুভৱ কৰোঁ, বহুত দুখ লাগে তাৰমানে। তেনেকৈ গালোঁ আৰু লগৰবোৰে বুজি পালে মোৰ মনৰ কথা। আপোনাৰ দৈনন্দিন জীৱনৰ বিষয়ে আমাৰ ভিউৱাৰ্ছক অলপ ক'ব নেকি? আপোনাৰ কেনেকৈ ঘৰখন চলে, আপুনি
ঘৰ চলাওঁতে কেনেকুৱা কষ্টৰ সন্মুখীন হয় আৰু আপোনাৰ প্ৰেৰণা অনুপ্ৰেৰণা এই বিষয়ে আপুনি আমাৰ শিল্পীৰ পৃথিৱীত অলপ জনালে ভাল পাম। কষ্টৰে চলিলো মোৰ জীৱনত। এইবিলাক কথা পাতে আৰু। চলালে কি হব বেটেৰী গাড়ী এদিনৰ হাজিৰা নবহে বন্ধন গোটে খাই দিছে মাথা দিব লাগে পইচা সপ্তাহে হো 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 হো। আমি অলপ পৰ ৰবলগীয়া হ'ল। মুনু সঁচাই ভাবুক হৈ পৰিছিল। হলেও আমি তেখেতৰ বিষয়ে অলপ জানো আহকচোন। হয়, আপুনি সুধিছিলে মই ঘৰ পৰিয়াল কেনেকে চলাও কেতিয়াবা সুখ কেতিয়াবা দুখ তাৰ মাজেদি চলাই যাওঁ। তেনেকুৱা এটা থাকেই মানুহৰ জীৱনত। তথাপিতো মোৰ ক্ষেত্ৰত মানে বহুত দুখ সুখ চলে, তাৰমানে দুখটো বেছি চলে। তেনেকুৱাকে চলাই আছো আৰু মোৰ নিজৰ পৰিয়াল। ঘৰত আপোনাৰ কোন কোন আছে? ঘৰত মোৰ মা আছে, মানুহজনী আছে, ল'ৰা আছে দুজন। ইমানে আৰু। দেউতা নাই। দেউতা যেতিয়া মোৰ 5 বছৰ বয়স হৈছিলে তেতিয়া ঢুকালে। যেতিয়া ঢুকালে তেতিয়া অলপ খেলি মেলি হ'ল। মানে সৃষ্টিত মই ডাঙৰ দীঘল হ'লো। আৰু কি কয় পঢ়া শুনাটো ইমান ভাল নহ'ল। পঢ়া শুনা ইমান কৰিব নোৱাৰিলো। ক্লাছ 8লৈ পঢ়িলো। তেনেদৰে বহুত কষ্টৰে মই মানে ইমানখিনিলৈ আহিছো। গীত মই লিখো। যদি আপোনালোকে সঁচাই ভাল পায় নিশ্চয় মোৰ গানকেইটা দিবলৈ মই সাজু আছো। যদি সঁচাই ভাল গান গোৱা ল'ৰা পাওঁ দিম বুলি আশা কৰিছো। আপুনি এই সংগীতৰ জগতখনলৈ লিখা মেলালৈ আপুনি কেনেকৈ আহিলে? অনুপ্ৰেৰণা ক'ৰ পৰা পালে? অনুপ্ৰেৰণা মানে মই নিজে খুব ভাবো। মই কিন্তু একো বজাব নাজানো। তবলা গীটাৰ বা হাৰমনিয়াম এইবিলাক একো বজাব নাজানো। তথাপিতো মনে মনে মই নিজে সুৰ আনো। যেতিয়া মই গান লিখো তেতিয়া মানে কি কয় ওপৰ ফালে মোক কৈ সুৰ দিওঁ। সুৰি পেলাই মানে কি কয় মানে গান মনলৈ আহি যায়। তাৰমানে প্ৰথম সুৰটো আৰম্ভ কৰোঁ মই। সেইটো যদি শব্দ আৰম্ভ কৰোঁ তেনেকে আৰু আৰম্ভ কৰোঁ। কপিলাত তেনেকে বজাওঁ নিজে নিজে। আপুনি অন্যান্য গান লিখিছে বেটেৰী ৰিক্সাৰ বাহিৰেও, তাৰে এটি আপুনি গুণগুণাই দিলে ভাল পাম। গান তেনেকে লিখিছো 4-5টা লিখিছো। তাৰ মাজতে এটি গীত গাওঁ মই 2004 চনত লিখিছো। খুব ভাল লাগে মোৰ গান। তাকে গাইছো। অলপ কাহ হৈ আছে। প্ৰিয়া তুমি মোৰ জীৱনৰে ৰং, প্ৰিয়া তুমি মোৰ মৰমৰে ৰং, প্ৰিয়া তুমি মোৰ জীৱনৰে ৰং, প্ৰিয়া তুমি মোৰ মৰমৰে ৰং। প্ৰথম দেখাতে তোমাতে মগম ভাঙি থৈ নাযাবা মোৰ হিয়াখন, প্ৰিয়া তুমি মোৰ জীৱনৰে ৰং, প্ৰিয়া তুমি মোৰ মৰমৰে ৰং। নিজৰ গানৰ বাহিৰে আপুনি কাৰ গান ভাল পায়? আপুনি ভাল পোৱা এটি গান আমাৰ ভিউৱাৰ্ছৰ কাৰণে আপুনি গুণগুণাই দিব। চবচে মই ভাল পাওঁ বিপ্লৱী গীত। তাকে অলপ গুণগুণাইছো। সৰু সৰু মানুহৰ মহান মনবোৰেও প্ৰতিবাদ গ্ৰহিব পাৰে। অসমৰ মানুহে প্ৰতিবাদ কৰিলে, অসমৰ মানুহে প্ৰতিবাদ কৰিলে সন্ত্ৰাসী কিয় বোলে? ও মোৰ অসমৰ জনগণ, ও মোৰ অসমৰ জনগণ, মূল্য হেৰা বচাবা অসমত। সৰু সৰু মানুহৰ মহান মনবোৰেও, সৰু সৰু মানুহৰ মহান মনবোৰেও
প্ৰতিবাদ গ্ৰহিব পাৰে। আমি আপোনাৰ উত্তৰোত্তৰ সফলতা কামনা কৰিছো।